प्रतिकूल बतरको नेवसी दुधनৈৰ উদয়পুৰস্থিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় প্ৰাংগণত আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু স্থানীয় প্ৰশাসনৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগিতাত আজি দুধনৈতো সীমিত কাৰ্যসূচীৰে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়। পুৱাৰে পৰা হৈ থকা কিনকিনীয়া বৰষুণৰ মাজতে দুধনৈৰ উদয়পুৰস্থিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় প্ৰাংগণত আয়োজন কৰা কাৰ্যসূচী অনুসৰি পুৱা 8:30 বজাত ৰাজহুৱাভাৱে শ্বহীদ তৰ্পণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভাই। আৰু ইয়াৰ পিছতে অৰ্থাৎ পুৱা 9 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। পুনৰ জনাইছোঁ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু স্থানীয় প্ৰশাসনৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগিতাত আজি দুধনৈতো সীমিত কাৰ্যসূচীৰে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়। পুৱাৰে পৰা হৈ থকা কিনকিনীয়া বৰষুণৰ মাজতে দুধনৈৰ উদয়পুৰস্থিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় প্ৰাংগণত স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গ্ৰাম্য অৰ্থনীতিৰ যোগেদি আমি আগবাঢ়িব লাগিব, কাৰণ আমি যদি চাওঁ ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত প্ৰায় 92% গ্ৰাম্য এলেকাত বসবাস কৰিবলৈ আমাৰ চৰকাৰী সূত্ৰৰ প্ৰকাশ। গতিকে 92% মানুহে যদি গ্ৰাম্য অঞ্চলত আমি বসবাস কৰোঁ, তেতিয়া গ্ৰাম্য অৰ্থনীতিৰ অবিহনে আমাৰ অঞ্চল আগবাঢ়িলে কেতিয়াও সম্ভৱ নহয়। গ্ৰাম্য অৰ্থনীতিৰ অবিহনে আমাৰ মানুহৰ যি ইনকাম, আমাৰ মানুহৰ যিটো লাইফ আমাৰ মানুহৰ যিটো লাইফ লাইন, কেতিয়াও সম্ভৱপৰ নহয়। আৰু সেইকাৰণে বিশ্বই যি ধৰণে বিভিন্ন কৰ্মক্ষেত্ৰত যি ধৰণে সায়েন্স এণ্ড টেকনলজি প্ৰয়োগ কৰিছে, প্ৰযুক্তি প্ৰয়োগ কৰিছে, আমি সেইকাৰণে 2022 চনত সেইকাৰণে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, ভাৰত চৰকাৰে কৈছে যে কৃষকৰ কাৰণে যিহেতু দুগুণ উৎপাদনৰ কথাখিনি কৈছে, আৰু দুগুণ উৎপাদন তেতিয়াহে সম্ভৱ যেতিয়া আমাৰ খেতিয়কসকলে প্ৰকৃতাৰ্থত খেতি কৰিবৰ কাৰণে আগবাঢ়িব। খেতিয়কসকলে যেনেকৈ আমাৰ টেকনলজি ব্যৱহাৰ কৰিম, আৰু সেই টেকনলজি ব্যৱহাৰ কৰি পেলাই যেতিয়া আমি সঁচা অৰ্থত আমি কৃষিকাৰ্যত আমি মনোনিৱেশ কৰিম, তেতিয়াহ'লে আমাৰ ডাবল ইনকাম হ'বৰ কাৰণে সক্ষম হ'ব বা উৎপাদন হ'বৰ কাৰণে সক্ষম হ'ম।